নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মুভিং টুৱাৰ্ডছ ডিজিটেল ইউটিউব চেনেললৈকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় জানে BTCত হাইস্কুলত এপইণ্টমেণ্ট দিবৰ বাবে এডভাৰটাইজ প্ৰকাশ কৰা হৈছিল আৰু সেই হিচাপে ভেৰিফিকেশ্যনো কৰা হৈছিল। কিন্তু এই ক্ষেত্ৰত এতিয়া সমস্যাই নতুনকৈ দেখা দিছে। সেই সমস্যাটো হৈছে গ্ৰেছ আৰু নন গ্ৰেছ। যেতিয়া হাইস্কুল টেটৰ ৰিজাল্ট দিয়া হৈছিল সেই সময়ত অসম চৰকাৰে কি কৰিছিল, বহু সংখ্যক কেণ্ডিডেটক গ্ৰেছ নম্বৰ দি পাছ কৰাই দিছিল আৰু সেই লৈ এতিয়া সমস্যাৰ BTC দেখা দিছে। BTC দেখা দিয়া সমস্যাটো হৈছে কিছুদিন আগতে অৰ্থাৎ মাৰ্চৰ মাহৰ 30 তাৰিখে হাইকোৰ্টৰ পৰা এটা অৰ্ডাৰ ওলাইছিল যে অৰ্ডাৰটোত কোৱা হৈছিল অকল গ্ৰেছ নোপোৱা কেণ্ডিডেটসকলকহে চাকৰি দিব লাগে। আৰু সেই যিটো সেই অৰ্ডাৰটোক উদ্ধৃতি দি আজি প্ৰতিদিন কাকতত এটি বাতৰি প্ৰকাশ পাইছে। সেই বাতৰিটো মই আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। আপোনালোকে এই বাতৰিটো মন কৰকচোন। BTCত আদালতৰ নিৰ্দেশক অৱমাননা, গ্ৰেছ নম্বৰপ্ৰাপ্ত টেট উত্তীৰ্ণ হাইস্কুলত শিক্ষক পদৰ আবেদনৰ অনুমতি, আইন বহিৰ্ভূত ন্যায়ালয়ক অৱমাননা কৰা প্ৰক্ৰিয়া বন্ধ কৰাৰ দাবী হাইস্কুল টেট নন গ্ৰেছ উত্তীৰ্ণ সন্থাৰ। প্ৰতিদিনৰ সংবাদ, গুৱাহাটী 13 জুলাই, অৰ্থাৎ 13 জুলাই তাৰিখে এই পেপাৰত এই বাতৰিটো প্ৰকাশ পাইছে। এতিয়া কথাটো হ'ল, যিহেতু অৰ্ডাৰটো 30 তাৰিখে ওলাইছিল আৰু ভেৰিফিকেশ্যন প্ৰচেছটো হৈছিল ফেব্ৰুৱাৰী মাহত, গতিকে সেই সময়ত ভেৰিফিকেশ্যন হৈ গ'ল। এতিয়া যিহেতু এই অৰ্ডাৰটো লৈ কথা বতৰা চলি আছে, BTCত যিসকল কেণ্ডিডেটৰ গ্ৰেছ নম্বৰ আছে তেওঁলোকে চাকৰি নাপাব নেকি, এনেকুৱা এটা সমস্যাই দেখা দিছে। গতিকে আমি এই বিষয়ে নিৰ্দিষ্ট যি অথৰিটি আছে, অথৰিটি ভালদৰে বিবেচনা কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু লগতে এইটো কথা ক'ব বিচাৰিছোঁ, যিহেতু গ্ৰেছ নম্বৰটো কেণ্ডিডেটসকলে নিজে লোৱা নাই, গ্ৰেছ নম্বৰটো কেণ্ডিডেটসকলক দিয়া হৈছে, চৰকাৰৰ ফালৰ পৰা দিয়া হৈছে। যিহেতু চৰকাৰে এই নম্বৰখিনি ছাত্ৰ ছাত্ৰীসকলক দিছিল, গতিকে ছাত্ৰ ছাত্ৰীসকলৰ এই সমস্যাটো সমাধান কৰাৰ দায়িত্ব এতিয়া চৰকাৰৰ। তেওঁলোকে যিহেতু গ্ৰেছ নম্বৰ দিছিল, গতিকে গ্ৰেছ দিয়া ছাত্ৰ ছাত্ৰীসকলক কেনেকুৱা ধৰণে এপইণ্টমেণ্ট দিব বা কি কৰিব, বা হাইকোৰ্টৰ পৰা নতুনকৈ তেওঁলোকে অৰ্ডাৰ ওলাব নেকি, এই প্ৰচেছটো তেওঁলোকৰ। এতিয়া বাতৰিটোত কৈছে চাওক, আদালতৰ নিৰ্দেশক অৱমাননা কৰি টেটত গ্ৰেছ নম্বৰপ্ৰাপ্ত প্ৰাৰ্থীক হাইস্কুল শিক্ষক পদত নিযুক্তি প্ৰক্ৰিয়াত আবেদনৰ সুযোগ দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে সদৌ অসম টেট নন গ্ৰেছ উত্তীৰ্ণ সন্থাই। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্পষ্ট নিৰ্দেশৰ পিছতো ন্যায়ালয়ক অৱমাননা কৰি তথা আইন বহিৰ্ভূতভাৱে BTC কৰ্তৃপক্ষই হাইস্কুল স্নাতক শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়া চলোৱা কাৰ্যত জাঙুৰ খাই উঠিছে সংগঠনটো। হাইস্কুলৰ দ্বিতীয় পৰ্যায়ৰ নিযুক্তি প্ৰক্ৰিয়াটো টেট গ্ৰেছ নম্বৰপ্ৰাপ্ত প্ৰাৰ্থীক আবেদনৰ সুযোগ, এনেকৈ আৰু পিছৰ কথাখিনি আছে, পিছৰ বাৰটো মই আপোনালোকক দেখুৱাম বাৰু। এতিয়া কথাটো হ'ল, যেতিয়া ফেব্ৰুৱাৰীৰ 5 তাৰিখে হাইস্কুল টেটৰ এপইণ্টমেণ্ট হৈছিল আমাৰ ষ্টেটত, অসমত, তেতিয়া কিন্তু গ্ৰেছ নন গ্ৰেছ সকলোকে দিয়া হৈছিল। যদি অসমৰ ক্ষেত্ৰত এই গ্ৰেছ আৰু নন গ্ৰেছ সকলোকে দিব পৰা যায়, তেতিয়াহ'লে BTCত কিয় দিব পৰা নাযায়? আৰু যদি BTCত নন গ্ৰেছখিনিক যিসকলে গ্ৰেছ পাইছে, গ্ৰেছ পোৱাসকলক এপ্লাই কৰিবৰ কাৰণে দিব নালাগে, তেতিয়াহ'লে নন BTCত যিসকলে এই গ্ৰেছ নম্বৰ পাই চাকৰি পাইছে তেওঁলোকক চাকৰিহে দিব লাগে। চাকৰি পৰা মানে তেওঁলোকক বৰ্খাস্ত কৰিব লাগে, আৰু নহ'লে সকলোকে দিব লাগে। গতিকে আমিতো আৰু তেনেকুৱা কৰিব পৰা বিশেষ তেনেকুৱা কথা নহয়, মাত্ৰ চৰকাৰক অনুৰোধ জনাব পৰা যায় যাতে চৰকাৰে এটা সুস্থিৰ সিদ্ধান্ত লওক, কোনো কেণ্ডিডেটৰে যাতে অসুবিধা নহয়, সকলোৱে যাতে ভালদৰে এই সুস্থ পৰিৱেশত তেওঁলোকে নিজৰ যিখিনি যোগ্যতা হিচাপে চাকৰি পাবৰ কাৰণে সক্ষম হয়। কাৰণ গেছটো ছাত্ৰ ছাত্ৰীসকলে খুজি লোৱা নাছিল, ছাত্ৰ ছাত্ৰীসকলক দিয়া হৈছিল। গতিকে আজিলৈকে এইটোৱে ভিডিঅ'টো আছিল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব।